হুজাই জিলাত লংকাৰ মেট্ৰিকৰ উত্তীৰ্ণ প্ৰমাণপত্ৰ বিতৰণৰ নামত ধন সংগ্ৰহ কৰাৰ ভিডিঅ' ভাইৰেল ছ'চিয়েল মিডিয়াত। হুজাই জিলাৰ লামডিং উদালি তিনিআলি স্থিত মৌলানা আব্দুল হান্নান খান হাইস্কুলত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ চাৰ্টিফিকেট দিয়াৰ নামত জালিয়াতি। চাৰ্টিফিকেট দিয়াৰ নামত শিক্ষাৰ্থীৰ পৰা ধন সংগ্ৰহ বিদ্যালয়খনৰ কৰ্তৃপক্ষৰ। ইতিমধ্যে চাৰ্টিফিকেট দিয়াৰ নামত ধন লোৱা ভিডিঅ' ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। উক্ত ঘটনা সন্দৰ্ভত স্থানীয় সচেতন ৰাইজে জনোৱা অনুসৰি বিদ্যালয়খনৰ প্ৰধান শিক্ষকজনে চতুৰ্থ বৰ্ষৰ কৰ্মচাৰী হতুৱাই শিক্ষাৰ্থীক চাৰ্টিফিকেট দিয়াৰ বিপৰীতে সংগ্ৰহ কৰিছে ধন। আনহাতে উক্ত ঘটনা সন্দৰ্ভত স্থানীয় লোকে উদালি আৰক্ষী চকীত দাখিল কৰিছে এক এজাহাৰ। অতি দুখ আৰু পৰিতাপৰ বিষয় যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই শূন্য সহনশীলতাৰে অসমখন চলাই আছে। আৰু আজি আমাৰ মৌলানা আব্দুল হান্নান খান হাইস্কুলত প্ৰধান শিক্ষক আফাজ উদ্দিনে তেওঁ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৰফিক আহমদৰ হতুৱাই মেট্ৰিক পাছ চাৰ্টিফিকেটৰ নামত 100 টকাকৈ কালেকশ্যন কৰি আছে। আমি বৰ মৰ্মাহত হৈছোঁ এইটো বিষয়ত যে শূন্য সহনশীলতাৰ সময়ত যে আফাজ উদ্দিন আৰু এই ৰফিকুদ্দিনৰ হতুৱাই যে পইচা কালেকশ্যন কৰে সেইটো আমি আপোনালোকৰ জৰিয়তে মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বস্তুটো তদন্তক্ৰমে বিহিত ব্যৱস্থা লোৱাৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক শিক্ষামন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ। গোচৰ ধৰিছিল নেকি? আমি উদালি আৰক্ষী চকীত গোচৰ ধৰিছোঁ এইটো বিষয় লৈ। এই বিষয় লৈ আৰু কি ভূমিকা কি? আৰক্ষী তদন্ত চলাই আছে। গুলজাৰ হুছেইনৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট এণ্ড টাইম।